আপোনাৰো অৰুণোদয় আঁচনিৰ ধন সোমোৱা নাই নেকি? যদি সোমোৱা নাই এই ভিডিঅ'টো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ, কাৰণ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে বুজি পাব যে আপোনালোকৰ একাউণ্টত কিয় ধনটো সোমোৱা নাই, আৰু যদি সোমোৱা নাই আপোনালোকে এতিয়া কি কৰিব, কাৰ তাত যাব, ক'ত কাগজ জমা দিব, সম্পূৰ্ণ প্ৰক্ৰিয়া সম্পূৰ্ণ তথ্য এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে গম পাব। চ' আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক। যদি আপোনাৰ দুটা একাউণ্ট আছে কিন্তু এটাত আপুনি আগতে অৰুণোদয়ৰ টকাটো পাইছিলে, এতিয়া বৰ্তমান আপোনাৰ দুয়োটা একাউণ্টতে আধাৰ কাৰ্ড লিংক কৰিছে, কিন্তু কোনটো একাউণ্টত আপোনাৰ ডিবিটি লিংক হৈ আছে সেইটো আপুনি চাগে নাজানে। যদি আগতে এটা একাউণ্টত বা যোৱাবাৰ যিটো 9,000 টকা দিছিলে সেইটো একাউণ্টত পইচা সোমাইছে, কিন্তু বৰ্তমান আপোনাৰ অইন এটা একাউণ্ট আছে, সেইটো একাউণ্টত ডিবিটি লিংক হৈ আছে, আপুনি যাই চাওক যে আপোনাৰ এই বেলেগ এটা একাউণ্টত টকা সোমাই আছে। এনেকুৱা ক্ষেত্ৰতো আপোনালোকৰ একাউণ্টত পইচা সোমোৱা নাই, যিটো নেকি আপোনালোকে গম নাপায়, যে ভাবি আছে যে যিটো একাউণ্টত আগে পিছে পইচা পাইছে সেইটো একাউণ্টতে পইচা সোমাব। নহয়, আপোনালোকৰ এতিয়া বৰ্তমান যিটো ডিবিটি লিংক হৈ আছে একাউণ্টত, যদি আপোনাৰ দুটা বেংক আছে আপুনি অইন এটা একাউণ্টো চেক কৰি লওক। যদি এনেকুৱা কৰাৰ ক্ষেত্ৰতো আপোনাৰ পইচাটো পোৱা নাই, তেনেহ'লে কি কৰিব লাগে আপুনি ভিডিঅ'টো চাই থাকক, মই আপোনালোকক বুজাই আছোঁ। আৰু এটা কাৰণ হ'ব পাৰে যে ধৰক আপোনালোকৰ ৰেচন কাৰ্ডটো আপোনাৰ শাহুমাৰ নামত আছে, আপোনাৰ শাহুমাও অৰুণোদয়ত এপ্লাই কৰিছে, আপুনিও কৰিছে, কিন্তু আপোনাৰ শাহুমায়ে এই অৰুণোদয় আঁচনিৰ ধনটো লাভ কৰিব, কাৰণ আপোনাৰ শাহুমাৰ নামত সেই ৰেচন কাৰ্ডটো আছে। এনেকুৱা ক্ষেত্ৰতো বোৱাৰীসকলৰ নামবোৰ কৰ্তন হৈ গৈছে। চ' আৰু কাৰণ হ'ব পাৰে যে দুয়োজনে এপ্লাই কৰিছে, দুয়োজনকে ৰিজেক্ট কৰি দিয়া গৈছে। এনেকুৱা কাৰণত যিহেতু প্ৰথমতে কৈছিলে 40 লাখ মহিলা, কিন্তু বৰ্তমান গৈ 37 লাখ প্লাছ মহিলাই এই অৰুণোদয় আঁচনিৰ ধন লাভ কৰিছে। চ' এনেকুৱা বিভিন্ন ধৰণৰ কাৰণত আপোনালোকৰ একাউণ্টত ধনটো নোসোমাব পাৰে। যদি এনেকুৱা আপুনি বেংক একাউণ্ট চেক কৰিছে, আপোনাৰ গোটেইখিনি চব ঠিকে আছে, আপুনি দৰিদ্ৰ সীমাৰেখাৰ তলত হয়, বা অৰুণোদয়ৰ যিটো নীতি নিয়ম আছে সেইটো নীতি নিয়মৰ ভিতৰত আপুনি পৰিছে, অৰুণোদয় আঁচনিৰ ধন আপুনি লাভ কৰা এজন যোগ্য হিতাধিকাৰী, তেনে ক্ষেত্ৰত ইতিমধ্যেই আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে কৈ গৈছে যে প্ৰত্যেকটো বিধানসভা সমষ্টিত একোজন অৰুণোদয় সাৰথী বা অৰুণোদয় সহায়ক থাকিব। আপোনালোকে তেওঁৰ লগতো যোগাযোগ কৰিব পাৰে। যদি আপোনাৰ গোটেইখিনি বস্তু ঠিক আছে, আপুনি তেখেতৰ লগত আপুনি যোগাযোগ কৰক। হয়তোবা এতিয়াও মানে নিযুক্তি দিয়া নাই তেখেতক, আপুনি প্ৰথমতে ব্লক অফিচত বা পঞ্চায়ততো যোগাযোগ কৰিব পাৰে। আপোনালোকৰ অৰুণোদয় আগতে পাইছিলে, এতিয়া পোৱা নাই। চ' আজি এইখিনিয়ে আছিলে, আপোনালোকক ইনফৰমেশ্যনটো দিলোঁ। ইনফৰমেশ্যনটো পাই ভাল পালে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি ফেচবুকত চাই আছে গ্ৰাম ইনফোটেক চেনেলটো ফ'ল' কৰিব, আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।